Welcome to my channel Dimple Blog. আপোনালোকক আকৌ এটা নতুন ভিডিও লৈ আহিছো। তো আজি মানুহ বিহু আৰু যোৱাকালি গৰু বিহু আছিল মই তাৰ ভিডিও মই আপোনালোকক দিছিলো আপোনালোকে যদি পাইছে নিশ্চয় চাইছে চাগে। তো মই part 1 part 2 কে দিছো। যোৱাকালি part 1 আছিল আজি part 2 লৈ আপোনালোকক সকলোকে স্বাগতম আৰু আহক আমি ভিডিওটো আজি আৰম্ভ কৰো। আজি আমাৰ ঘৰৰ ওচৰতে খেল ধেমালি হৈ আছে আৰু খেল ধেমালিবিলাক আপোনালোকক দেখাম আৰু হুঁচৰিও আমি গাম। চাই থাকক আপোনালোকে ভিডিওটো লাষ্টলৈ আপোনালোকক দেখা দিম। তো গাইজ আহক আপোনালোকক অলপ খেল ধেমালি দেখাওঁ। তো খেল ধেমালি হৈ আছে এতিয়া আৰু খেল ধেমালি এই ব্লগটোত আপোনালোকে সেকেন্ড পাৰ্টত খেল ধেমালিখিনি দেখা পাব। এয়া চাওক খেল ষ্টাৰ্ট হৈ গ'ল আৰু এতিয়া লৰাৰ লং জাম্প চলি আছে। এইফালে আইচক্ৰীম খাবে আৰু ন। Come on, Tulika! Joy, তুমি joy! বঢ়িয়া। এয়া বাবুৱে বৰফ পানী দিলে। বৰফ পানী দিলা তোমাৰ পইচা হ'ব। इतनी खुशी मुझे आज तक এয়া ভেকুলী চাওক ভেকুলী জাম্প হৈ আছে সৰু সৰু ল'ৰাবিলাকৰ আৰু ইফালে ছোৱালী আৰু বোৱাৰীৰ মিউজিকেল চেয়াৰ। সুন্দৰ সুন্দৰ। আৰু এতিয়া ছোৱালী আৰু বোৱাৰীৰ কাবাডী খেল চাওক। এই ৰহ লোৱা নিদিবি। পালে পালে बापरे কি খেল ধেমালি শেষ হোৱাৰ পিছত সৰু সৰু কণ কণ ছোৱালীৰ বিহু এয়া চাওক।
আৰু এনেকেই খেল ধেমালি শেষ হ'ল আৰু সন্ধিয়া সময়ত আমি অলপ মুকলি বিহু চাবলৈ গ'লোঁ। তাৰপিছত এনেকেই মুকলি বিহু শেষ হ'ল চাই আৰু আমি হুঁচৰি গাবলৈ গ'লোঁ। আমি ৰঙালী বিহু 3 দিন এনেকৈ ৰং ধেমালি কৰি আৰু আজি ভিডিঅ'টো আমি এইখিনিতে সামৰণি মাৰিছোঁ। ধন্যবাদ।